Hello everyone, স্বাগতম জনাইছো মোৰ চেনেল ইংলিছ ৰেষ্টুৰেণ্ট ব্লগছলৈ। আজি মই বনাবলৈ লৈছোঁ ৰাজহাঁহৰ মাংস ৰঙালাওৰ লগত। কেনেকৈনো বনাওঁ আহকচোন চাওঁ। কোনোবাই হয়তো ভাবিব পাৰে যে ৰাজহাঁহৰ মাংস কোনেনো বনাব নাজানে, সেইটো কথা নহয়। মইনো কেনেকৈ বনাইছোঁ সেইটোহে আজি দেখাবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। মই লৈছোঁ এতিয়া ৰাজহাঁহৰ মাংসখিনি মছলা তেল দি মেৰিনেট কৰি থৈছিলোঁ, আৰু লৈছোঁ ৰঙালাও আলু ইমানটো জোখত কাটি লৈছোঁ, আৰু লৈছোঁ পিঁয়াজ গোটা মছলা শুকান জলকীয়া আদা ৰচুন আৰু তেজপাত এখিলা লৈছোঁ, আৰু এয়া হৈছে মিক্স মছলা হালধি। আৰু এতিয়া মই কুকাৰটো পাতি লৈছোঁ। কুকাৰটো গৰম হোৱাত মই মিঠাতেল দিছোঁ, মাংস অনুসৰি মিঠাতেল দিছোঁ, আৰু মই তেল গৰম হোৱাত দি দিছোঁ পিঁয়াজখিনি দি দিছোঁ, তেজপাত আদা ৰচুন সকলোখিনি দি দিছোঁ, আৰু শুকান জলকীয়াও দি দিছোঁ। এতিয়া দি পেলাই অকণমান লৰাই দিছোঁ, জুইটো অকণমান কম কৰি ল'ব, আৰু দিছোঁ মিক্স মছলাখিনি দি পেলাই এনেকৈ লৰাইছোঁ। হোৱাৰ পাছত মই মাংসখিনি দি দিছোঁ, মাংসখিনি অকণমান লৰাই দিছোঁ। এনেকৈ অকণমান সিজিছে আৰু ল' ফ্লেমত দি দিছিলোঁ। এতিয়া মই কাটি থোৱা ৰঙালাও আৰু আলুখিনি দি দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক মইনো কেনেকৈ ৰাজহাঁহ মাংস বনালোঁ। পানী দি দিছোঁ, এতিয়া মই পানী এগিলাচ দি দিছোঁ, আৰু মাংসৰ তলত পানী দিব লাগিব। মই যিহেতু বেছি জোল নকৰোঁ, আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই কুকাৰৰ মুখনিখন মাৰি দিম। 4-5টামান হুইচেল দিয়াৰ পাছত মই চালোঁ, আৰু ৰঙালাওখিনি আলুখিনি অলপমান ভাঙি দিলোঁ হেতাখনে, এনেকুৱা হৈছে হৈ গ'ল আৰু মোৰ ৰাজহাঁহৰ মাংস। এয়া মই আজি ৰাতিৰ বাবে থালিখন এনেকৈ সজাইছোঁ, আৰু একদম চিম্পুল। যদি ভাল লাগে লাইকটো কৰি দিব। ৰাজহাঁহৰ মাংস বনোৱা চাই কেনেকুৱা লাগিল কমেণ্টত জনাই দিব, আৰু যদি কিবা ভুল হৈছে মাফ কৰিব। ভিডিঅ'টো যোনসকলে সম্পূৰ্ণকৈ চালে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ।